নমস্কাৰ বন্ধু বান্ধৱীকে মই পবিত্ৰ মোৰ ইউটিউব চেনেলৰ পৰা সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি কাতি বিহু যিহেতু সকলোকে হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আজিৰ দিনটো যাতে সকলোৱে শুভ হওক। আৰু জাতীয় উৎসৱ বিহুটো যিহেতু অসমীয়াসকলৰ বাবে বহু আনন্দময় দিন। আৰু তুলসী তলত সকলোৱে ধূপ চাকি জ্বলাই মাহ প্ৰসাদ দি প্ৰাৰ্থনা লয়। তাকে চাই থাকিব সকলোৱে কেনেকৈ কি কৰিম। তুলসী ভেটিটো বনাই এতিয়া সম্পূৰ্ণ হৈ গৈছে। এতিয়া যিহেতু বহুত ৰ'দ দি আছে, পুলিটো ৰুই দিলে মৰহি যাব, সেইবাবে সন্ধিয়া লগা ৰুম। ইয়াত তুলসী তলত চাকি ধূপ জ্বলোৱা হৈছে। এয়া পদূলি মুখত জ্বলোৱা হৈছে দুগছ চাকি। সোণগুটি পথাৰত সকলোৱে
ধূপ চাকি জ্বলায় আৰু তুলসী তলত ধূপ চাকি জ্বলাই গাঁৱৰ কণ কণ ভাইটি ভণ্টিসকলক প্ৰসাদ দিয়ে আৰু গৃহস্থই সেৱা লয় ভগৱানৰ ওচৰত। তেনেদৰে অসমীয়াসকলে বিহু উদযাপন কৰে।